তো হাই গাইছ, তো আপোনালোকে চবে দুলাজ দা আৰু মানে আকৌ ধনু কলিজাকটো চবে চিনি পায়। তো আজি মানে মই ভিডিঅ' এটা চাই থাকোঁতে মানে গম পালোঁ মানে দুলাজ দা আৰু মইনা কলিজাৰ মাজত মানে কিবা কিবি হৈ গৈছে মানে। তো দুলাজ দাহঁতৰ ঘৰত বোলে ল'ৰা দুটা ভিডিঅ' বনাব আহিছে। তো আৰু ইউটিউবাৰ মানুহ ন, দুলাজ দাহঁত চবেই চিনি পায়, সকলোৱে ভাল পায়, ময়ো ভাল পাওঁ। দুলাজ দাহঁতৰ নিচিনা সিহঁতৰ ভিডিঅ' চাইতো আমি উৎসাহ পাওঁ ন। তথাপিও মানে সিহঁতৰ ঘৰত মানে ভিডিঅ' বনাবলৈ আহিছিলে ল'ৰা দুটাই। আৰু যাবৰ সময়ত মানে ধনু কলিজাৰ গাত ধৰি মানে কি হাতত নে বাউসীত ধৰি মানে সিহঁতে ফটোকপি মাৰিছিলে। আৰু ফটোকপি মাৰি পিনি সিহঁতে মানে এতিয়া কৈ আছে যে সেই ফটোকপি ঘৰলৈ গৈ পিনি ঘৰলৈ গৈ পিনি এতিয়া কৈ আছে যে সিহঁতৰ সেই ফটোকপি ভাইৰেল কৰি দিম মানে কিমান দূৰখিনি কথাখিনি সঁচা কিমান দূৰ মিছা সেইটো নাজানো। তথাপিও ভিডিঅ' এটা চালোঁ নেকি দুলাজ দা আৰু ধনু কলিজাৰ ভাগৰ। ভিডিঅ'টো চাই লওকচোন। এইফালে ধনু কলিজা আছে আৰু বহুতে সুধি আছিল মানে কথাটো হৈছিল কি আৰু তোমালোকৰ মানে এৰাই নিচিনা হোৱা নিচিনা শুনা পাইছিলো। আৰু কথাষাৰ কি মানে কি হৈছিলে তোমাৰ লগত সেইটো কোৱা। তুমিতো নিজে জানা আমাৰ হলে কিমান মানুহ আহি থাকে সেইদিনাখন ঘৰ ওচৰ নবৌ হলে ভাইক এটা আহিছিলে, নবৌ ভাইক তাৰপৰা সিও আমাৰ ভিডিঅ' চাই আৰু এনেকে কৈ পিনি মোক এনেকুৱা কান্ধত থৈ পিনি ফটোকপি মাৰিলে বা নবৌ যাংগে দে বুলি কৈ পিনি সেই ফটোকপি লৈ পিনি সি ঘৰলৈ গৈ পিনি ব্লেকমেইলিং কৰিছে মোক, এনেকে ফটোকপি ভাইৰেল কৰি দিম, আমাৰ সংসাৰৰ মাজত জুই লগাইছে। আৰু সেই দুইটা ল'ৰাৰ মই একদম নিউজলৈকে গৈ আছো, নিউজলৈকে মই দেখুৱাই আছো। ধনু কলিজাৰ যদি ভুল আছে এৰাই হলে তুমি কিবা কৰিবা হা? তোমাৰ ভুল আছে নে নাই সেইটো কোৱা হা? কিন্তু যদি ভুল আছে মই এৰি দিম। আপোনালোকে ভিডিঅ'টো চালেতো ভিডিঅ'টো দুলাজ দা কৈছোঁ, দুলাজ দা ইমান ভাগি নপৰিব। আপোনাৰ দুলাজ দা মানে বহুত ভাগি পাইছে। তো দুলাজ দা আপুনি ইমান ভাগি নপৰিব, কাৰণ কিবা এটা হ'ব ন। আৰু সিহঁতকতো উচিত শাস্তি দিবই লাগে, শিক্ষা দিব লাগে, উচিত শিক্ষা দিব লাগে সিহঁতক। ফটোকপি মাৰি পিনি ভাইৰেল কৰিম কিহৰ ইমান ব্লেকমেইল কৰিব লাগে সিহঁতে। তো আপুনি ইমান চিন্তা নকৰিব, সিহঁতক উচিত শিক্ষা এটা দিয়ক। আৰু আপোনালোকে কমেণ্ট কৰকচোন সিহঁতক কি কৰিব লাগে। আৰু সিহঁতে এটা সুন্দৰ সম্পৰ্কত ভাত বনাব বিচাৰিছে, আহি পিনি ভিডিঅ' বনাই আৰু গাত হাতখন মানে বাউসীত হাতখন ধৰি বোলে ফটোকপি মাৰিলে। আৰু ঘৰত গৈ পিনি কৈ আছে, ধনু কলিজাক কৈ আছে বোলে ফটো ভাইৰেল কৰিম বোলে, সেই বুলি কৈ ব্লেকমেইল কৰি আছে।